নমস্কাৰ, মই ডায়েটিচিয়ান ঋতুমণি। আজি আমি কথা পাতিম কেলছিয়াম ৰিচ ফুডৰ কথা। কেলছিয়ামৰ ডেফিচিয়েঞ্চি বহুত বেছি কমন হৈ গৈছে আজিকালি। কেলছিয়ামৰ ডেফিচিয়েঞ্চি হ'লে অকল যে আপোনাৰ বনছত প্ৰব্লেম হয় সেইটো নহয়, বনছৰ বাহিৰেও আৰু চিমটমছবিলাক হ'ল কেলছিয়াম ডেফিচিয়েঞ্চিৰ। নম্বৰ 1 আহি যায় আপোনাৰ ব্ৰিটেল নেইলছ বা স্কেলি স্কিন। স্কিনটো আপোনাৰ স্কেলি হৈ যায়, তাৰপিছত আপোনাৰ নেইলবিলাক ভাঙি যাব পাৰে, নখবিলাক অলপ পাতল হৈ যায়, এইটো এটা চাইন হয় আপোনাৰ কেলছিয়াম ডেফিচিয়েঞ্চিৰ। আৰু এটা চিমটম হ'ল এনজাইটি আৰু ডিপ্ৰেশ্যন, যিটোৰ হাৰ আজিকালি ক্ৰমান্বয়ে বাঢ়ি যাই আছে। এনজাইটি আৰু ডিপ্ৰেশ্যনৰ আন এটা কাৰণ হ'ল কেলছিয়ামৰ ডেফিচিয়েঞ্চি। সদায় আমি কি ভাবোঁ সেইটো নহয়, কিন্তু আমাৰ বডিত যদি কিবা ডেফিচিয়েঞ্চি থাকে সেইটোও আমাৰ মানসিক ৰোগৰ এটা আকাৰ ল'ব পাৰে, যেনেকৈ এনজাইটি বা ভয় খোৱা বা ডিপ্ৰেশ্যন, মনটো এনি টাইম মাৰি থকা। নম্বৰ 3 চিমটমটো হ'ল মাছল স্পেজম অৰ ক্ৰেম্পছ। বহুতৰে কি হয়, আপোনাৰ মাছলবিলাক টানি বিষাই থাকে বা কচ টাইপৰ কৰে বা কিবা এটা বিষ থাকে। এইটো এটা কাৰণ হয় আপোনাৰ কেলছিয়াম ডেফিচিয়েঞ্চিৰ এটা চিমটম হ'ব পাৰে। আমাৰ বহুতৰে ভৰিটো ঝিনঝিনাই থাকে বা বিন্ধি থাকে নিডিলৰ নিচিনা। এইটো এটা কিন্তু চিমটমছো হ'ব পাৰে আপোনাৰ কেলছিয়াম ডেফিচিয়েঞ্চি। ইয়াৰ লগে লগে ষ্টামাক পেইন বা পেটৰ বিষ বা ডায়েৰিয়াও এটা চিমটম হয় কেলছিয়াম ডেফিচিয়েঞ্চি। ইয়াৰ বাহিৰেও বহুত চিমটমছ আছে কেলছিয়াম ডেফিচিয়েঞ্চি, কিন্তু এইকেইটা প্ৰমিনেণ্ট হয়। আহক এতিয়া জানো 10টা কেলছিয়াম ৰিচ ফুডৰ কথা। নম্বৰ 1ত আহি যায় আপোনাৰ ছজিনাৰ পাত। এইটো এটা আনপপুলাৰ চইচ হয়, মানে মানুহে নাজানে যে ছজিনাৰ পাতত কেলছিয়াম থাকে। ছজিনাৰ পাতটো আমি ব্ৰেকফাষ্টত এজ এ পৰাঠা হিচাপেও খাব পাৰোঁ, ইয়াৰ চাটনি হিচাপেও খাব পাৰোঁ, ইয়াৰ বাহিৰে আমি শাকো খাব পাৰোঁ। এইটো এটা বহুত ভাল চ'ৰ্চ অফ কেলছিয়াম হয়, যিটো আমি ৰেগুলাৰ ডায়েটত ইজিলি কম খৰচতে এড কৰিব পাৰোঁ। নেক্সটটো হ'ল বুটৰ দালি। বুটৰ দালিটো বহুত কেলছিয়াম থাকে, মানুহে গমেই নাপায়। সেইকাৰণে বুটৰ দালি নিজৰ ৰেগুলাৰ ডায়েটত এড কৰক। দালি হিচাপে, ৰুটিৰ লগত আপুনি দালি হিচাপে এনে ভাতৰ লগতো খাব পাৰে। কেলছিয়ামৰ আৰু এটা ভাল চ'ৰ্চ হ'ল বেচন। হয়, বেচনক অকল বৰা হিচাপে নহয়, আপোনালোকে গোলা ৰুটি হিচাপে বা বেচন চিলা, মই ইয়াতে লিংকটো দি আছোঁ, এনেকৈ আপোনালোকে বেচন চিলা বনাই ব্ৰেকফাষ্টত এড কৰিব পাৰে। ইয়াৰ বাহিৰেও বেচনৰ লাড্ডু বা বেচনৰ আপোনাৰ বৰফি বনায়ো আপোনালোকে ৰেগুলাৰ ডায়েটত এড কৰিব পাৰে। নম্বৰ 4 হ'ল তিল বা চেচমি চিডছ। ইয়াক ইজিলি নিজৰ ৰেগুলাৰ ডায়েটত এড কৰিব পাৰি। চাটনি হিচাপে খাব পাৰে, মাছত দি খাব পাৰে, মাংসত দি খাব পাৰে। আৰু এটা পপুলাৰ চ'ৰ্চ হ'ল মিল্ক এণ্ড মিল্ক প্ৰডাক্টছ। আমি সকলোৱে জানো মিল্ক প্ৰডাক্টছ মানে অকল যে মিল্ক খাব লাগিব এনেকুৱা নহয়। আপুনি ছানা খাব পাৰে, দৈ খাব পাৰে, আপুনি পনীৰ খাব পাৰে বা মাখন হোৱাইট বাটাৰটোও আপোনাৰ নিজৰ ডায়েটত ইনক্লুড কৰিব পাৰে এজ এ কেলছিয়াম চ'ৰ্চ। নম্বৰ 6 চ'ৰ্চ হ'ল গ্ৰীণ লিফি ভেজিটেবলছ বা বতৰৰ শাক পাচলি। গ্ৰীণ লিফি ভেজিটেবলছ বিশেষকৈ ডাৰ্কবিলাকত ভাল কেলছিয়াম থাকে। নম্বৰ 7 হ'ল বাদাম। লোকেল মুংফলি যিটো কয় সেইটো বাদাম, তাৰ বাহিৰেও যিটো আলমণ্ড হয় সেইটো আপোনালোকে ল'ব পাৰে কেলছিয়ামৰ কাৰণে। নম্বৰ 8 চ'ৰ্চ হ'ল য'ত কেলছিয়াম বহুত থাকে, সেইটো হ'ল ৰাগী। ৰাগী এটা মিলেট হয়, ইয়াক আমাৰ ইয়াতে কম খায়, কিন্তু ইয়াৰ বহুত গুণাগুণ আছে, কেলছিয়ামত বহুত ৰিচ হয়। সেইকাৰণে ইয়াক আপোনালোকে ৰুটিৰ লগতো খাব পাৰে, আপোনালোকে চিলা বনায়ো খাব পাৰে, বা ৰাগী মাল্ট মই ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ, চেক আউট কৰি ল'ব, তেনেকৈও খাব পাৰে। নম্বৰ 9ত আহি যায় অৰেঞ্জেছ বা কমলাতো কিন্তু কেলছিয়াম বহুত থাকে। 10 নম্বৰত আহি যায় ড্ৰাই ফিক্স বা অঞ্জীৰ। ড্ৰাই ফিগ বা অঞ্জীৰ এটা ড্ৰাই ফ্ৰুট হয়, অলপমান এক্সপেঞ্চিভ হয়। যদি এফৰ্ড কৰিব পাৰে তেনেহ'লে নিশ্চয় খাব পাৰে, ইয়াত ভাল পৰিমাণে কেলছিয়াম থাকে। ভিডিঅ'টো হেল্পফুল ভাবিলে শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে ভিডিঅ' মিছ নকৰে।